নমস্কাৰ, হাই গাইজ, মোৰ মৰমৰ আপোনালোকে কেনে আছে? হয়তো মই নাজানো। আচলতে মোৰ নাম বাবামণি বড়ো হয়। আচলতে মোক সকলোৱে চিনি পাবলৈ আৰম্ভ কৰি দিছে। সকলোৱে মই আচলতে ডান্স কৰোঁ, ৰিয়েলছত ডান্স কৰি আছোঁ আৰু সকলোৰে প্ৰিয় মই বাবামণি বড়ো মোৰ নামেই হৈছে। আচলতে মই কেনেকৈ থাকোঁ, মই কেনেকৈ ঘৰত বসবাস কৰোঁ, মই কি কৰি চলোঁ, এয়া মোৰ ঘৰ চাব পাৰে আপোনালোকে। এয়া ইমান ভাঙা ফুটা ঘৰ। মই কথা কেইটামান কৈছোঁ, দুখ পাইছোঁ কাৰণে মই এইটো প'ষ্ট কৰি দেখুৱাব খুজিছোঁ আপোনালোকৰ নিচিনা মানুহ মই চেম টু চেম। কুকুৰটো আছে ৰখি অলপ মনে মনে থাকাচোন। এইটো মোৰ মৰমৰ পোহনীয়া কুকুৰ দেই। আচলতে মই কথা কেইটামান হজম কৰিব পৰা নাই। আচলতে মই আচলতে মাছ ব্যৱসায় কৰি চলোঁ। আচলতে মই ৰাতিপুৱা মাছ আনিব যাওঁ, হয়তো আপোনালোকক কিছুমান ভিডিঅ' দিব, আপলোড কৰিব নোৱাৰোঁ ধৰা। তাৰ কাৰণে মই অলপ বেয়া লাগে আৰু তথাপি কি কৰিব, নিজৰ যিখিনি প্ৰাপ্য মই কৰ্মখিনি কৰিহে, কৰ্ম হতুৱাইহে মই যিখিনি মই সময় উলিয়াব পাৰোঁ, সেই সময়খিনিত মই ভিডিঅ' কৰোঁ বা ৰিলচ বনাব সক্ষম হওঁ। তেতিয়া আচলতে মই 5টামান কথাত বহুত বেয়াকৈ দুখ পাইছোঁ। মই আচলতে ডান্স কিয় মাৰোঁ আপোনালোকে জানেনে? এদিন মই ডান্সৰ কাৰণে ডাঙৰ ইউটিউবাৰ এজনৰ ওচৰত কাষ চাপিছিলোঁ। তেওঁক মই সহায় বিচাৰিছিলোঁ, কিন্তু সি মোক সহায় নকৰি মোক এটেকিং কৰি মোক তাৰ পৰা পঠাই দিছিলে। তেতিয়াৰ পৰা মই প্ৰতিশোধ ল'ম বুলি ক'লে মই ডান্স কৰি আছোঁ। আচলতে মোৰ ভগৱান গীতাত চুই কৈছোঁ, মই কোনো দিনেই মই ডান্সৰ প্ৰশিক্ষণ লোৱা নাই, মই কোনো দিনেই ডান্স শিকি পোৱা নাই জীৱনত। আৰু আচলতে মই যিখিনি নাচিছোঁ নহয়, আচলতে প্ৰশিক্ষণ নোহোৱা মানুহ, এটা লোকেল ডান্স বুলি দৰ্শকসকলে ভাবি লোৱাটো উচিত। কাৰণ কোনোবাই ক খ নোহোৱাকৈ, ব্যঞ্জন বৰ্ণখিনি নোহোৱাকৈ কোনো এটা কবিতা লিখিব নোৱাৰে বা কোনো প্ৰস্তুত কৰিব নোৱাৰে, নহয় জানো? কোনো এটা কবিতা উমগাম নাপায়, নহয় জানো? আচলতে মোক তেনেকুৱা বুলি ভাবি লওকচোন। কালি এটা মোক প'ষ্ট কৰিছে যে এটা সাজ পোছাক পিন্ধি তুমি ডান্স কৰি আছা। মই তাত অলপ বেয়া লাগিছে আৰু আচলতে মই তেনেকুৱা জাগাও চেঞ্জ কৰিবলৈ কমেণ্ট আহিছে। কাৰণ মই এতিয়া জাগা চেঞ্জ কৰিবলৈ নোৱাৰোঁ। মই গুৱাহাটীত যাব নোৱাৰোঁ, মোৰ ডাঙৰ গাড়ী নাই, মোৰ টকা পইচা নাই, মই ভাল কাপোৰ পিন্ধিব নোৱাৰোঁ। আৰু এটাও কৈছে মোৰ কাপোৰ কানি এটা পোছাকে ধৰি ডান্স কৰি থাকা, তুমি নতুন লোৱা। কাৰণ মোৰ পইচাই নাই, মই দুখীয়া মানুহ। দেখিছে একদম বৰষুণ আহিলে পূৰা পানী পৰে আৰু কি কৰিব। এতিয়া অলপ আগতে মই লাইভ ভিডিঅ' দেখুৱাইছোঁ। আৰু মই কালি পৰহি এটা মানুহে বহুত বেয়াকৈ কমেণ্ট কৰিছে। এনেকুৱা বেয়া কমেণ্ট কৰিব নালাগিছিলে, কাৰণ মানুহটো ভাইৰেল হৈ ল'ব দিয়ক। ভাইৰেল হোৱাৰ পাছত যিখিনি কমেণ্ট কৰিব নহয়, আচলতে সিহঁতে তাৰ পৰা প্ৰাপ্য ধনখিনি পায়ে থাকিব নহয়। আচলতে মোৰ দুখ লাগিছে। মোৰ এতিয়া মনিটাইজেশ্যনে অন হোৱা নাই, তথাপিতো মানুহবিলাকে মোৰ যে ইমান বেয়া কমেণ্ট কৰিছে নহয়, মোৰ দুখ লাগিছে। আৰু আগলৈকে যেনে এনেকুৱা বেয়া কমেণ্ট নকৰে আৰু মই বহুত দুখ পাইছোঁ। আচলতে মই ফ্ৰীতে ডান্সবোৰ কৰি থকা নিচিনা আছে। ক'তা আজিলৈকে মই 1 টকাও ইনকাম কৰিব পৰা নাই। আপোনালোকে হেল্প কৰিলেহে মোৰ কাৰণ কিবা এটা ফল ফুলিব। আপোনালোকৰ চিনাই মানুহ মই সেই ইউটিউবাৰজনক মই হাৰুৱাব পাৰিব লাগিব। আপোনালোকে মোৰ ব্ৰহ্মস্ত্ৰ, আপোনালোকে একমাত্ৰ কাৰডাল, মোৰ আচল ব্ৰহ্মস্ত্ৰডাল। আপোনালোকে যেনে মৰম চেনেহ কৰি মোৰ যেনে লাইক শ্বেয়াৰ কৰি থাকে, তেনে অন্ততঃ মই হাৰুৱাবলৈ যেতিয়া পাৰিম নহয়, তেতিয়া ভাল খবৰ এটা আহি পৰিব। আচলতে ভাল খবৰ অহাৰ পাছত আপোনালোকক মই কি ধৰণে মই আপোনালোকক সহায় কৰিবলৈ পাৰিম, মই তাৰ বিষয়েও ভাবি চাম। কিছুমান ইউটিউবাৰ আছে, নিজৰ কামখিনি আমিয়ে সিহঁতক লাইক কমেণ্ট দি ডাঙৰ কৰি দিওঁ, পিছত আমাৰলৈ সিহঁতে উভতি নাচায়। আপোনালোকে একদম মূৰ্খ, ময়ো লাইক কৰি দিওঁ। কথা কিছুমান ভাবি চিন্তি লাইক কৰিব লাগে। মই কোৱা নাই যে কাৰোবাক যে লাইক নকৰিবি বা কাৰোবাক কমেণ্ট নকৰিবা, এইটো মই ক'বলৈ যোৱা নাই। কাৰণ আমি একদম উলু হৈ আছোঁ। আমি একদম দুখীয়া শ্ৰেণীৰ মানুহ। দুখীয়াৰ মূল বুজি নাপায়, বুজিব কোনে বাৰু কওকচোন? বুদ্ধিয়কবিলাক তেনেকৈ চলি আছে, আমাক ঠগি নহয় জানো? এইটো যিটো বাবামণি ডান্স মাৰি আছে নহয়, এইটো প্ৰশিক্ষণ নোহোৱাকৈ ডান্স মাৰি আছোঁ, গম পায়নে? ইয়াতো অথচ বহুতখিনি ভুল হ'ব। তাতে আপোনালোকে মোক চিনি পোৱা নাইচোন, বাৰকৈ চাই লওক, মোৰ মুখখন ভালকৈ চাই লওক। পূৰা কৈ দিছোঁ বেয়া লাগিছে। এনেকুৱা কমেণ্ট আৰু এবাৰ নাপাওঁ আৰু পগলা কৈছে। এজনে কৈছে বুঢ়া হ'লি ডান্স এৰিব লাগে। কিয়? ডান্সত কিবা ইতিহাসত লিখা আছে নেকি যে বুঢ়া মানুহে ডান্স কৰিব নোৱাৰি? বয়সৰ লগত কিবা মিল আছে নেকি? না কোনোবা এটা হিষ্ট্ৰীত আছে, না কোনোবা এটা পুৰাণত আছে যে বুঢ়া মানুহে যে নাচিব নাপায়? তেনে বুঢ়া কি ভাত পানীও খাব নালাগিব? শুকাই লগত